সকলো নিচাৰ পৰা মুক্তি পাবলৈ এলকোবেল অৰ্ডাৰ কৰক আজি আপোনালোকে চাওক সকলো ধৰণৰ নিচাৰ পৰা মুক্তি পাব। এই মেডিচিনটো কেনেকৈ আনিব এইটো মই ভিডিঅ'ত নম্বৰ দিয়া আছে। ৱেষ্ট বেংগলত এইটো আপোনালোকৰ লাইফতকৈ বেছি দাম নহয় দিয়ক। আজি অৰ্ডাৰ কৰক, নিজক বচক, জীৱন সুৰক্ষা ৰাখক, এইটোৱে মই আশা কৰোঁ। থেংক ইউ। এইটো মোৰ আজিৰ ভিডিঅ'ৰ এণ্ডেছমেণ্ট। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নিচাৰ পৰা মুক্তি পাওক সকলোৱে, আমাৰ অসমখন বচাওক গাইছ। আজিকালি চাওক কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে ড্ৰাগছ, চিগাৰেট, গাঞ্জা আদি গুটখা চব খায়। সেইবিলাক ল'ৰাবিলাকক কৈছোঁ কি, মা দেউতাকক কৈছোঁ কি, আপোনালোকে আজিয়ে এই ভিডিঅ'ৰ পৰা নাম্বাৰ চাই কল কৰি ল'ৰা ছোৱালীক বচাওক, নিচাৰ পৰা মুক্তি দিয়ক। এইটোৱে মই আশা কৰিছোঁ। মোৰ আশাটো আপোনালোকে ৰাখিব, ঠিক আছে। থেংক ইউ গাইজ। সকলোৱে ভালে থাকক, মই ভালে আছোঁ। এলকোবেল অৰ্ডাৰ কৰক আজিয়ে। এই এলকোবেল ড'জ চাওক কিহৰ পৰা মুক্তি পায় এইটো চাওক। আপোনালোকে নিশ্চয় দেখা পালে বুজি পাব। হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আপোনালোকে নতুন হৈ থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো অন কৰি ৰাখিব। মই এটা আজি কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ আমাৰ অসমত বহুত এনেকুৱা মানুহ আছে যিহঁতে নিচা কৰে, ড্ৰাগছ লয়, বাং, গাঞ্জা, গুটখা, চিগাৰেট আদি সকলো ধৰণৰ নিচা কৰে। যোনসকলে সেইসকলৰ কাৰণে মই এইটো ভিডিঅ' বনাবলৈ প্ৰস্তুত হৈছোঁ। মই আজি এটা কথা কওঁ যে এই নিচাৰ পৰা কেনেকৈ মুক্তি পাব। এই নিচাৰ পৰা মুক্তি পাবলৈ হ'লে এই মানুহে কয় যে ৰেহাব চেণ্টাৰত যাব লাগে বা ৰেহাব চেণ্টাৰত 15 দিন থাকক। এইটো নকৰিলেও হয়, কিন্তু এইটো এটা উপায় আছে, এইটো এটা মেডিচিন আছে, কিন্তু কি নিজৰ ওপৰত ডিপেণ্ড কৰে। এইটো বস্তু বেছি দামী নহয়, 3600 টকা এইটোৰ দাম। এইটো আপোনাৰ আয়ুৰ্বেদিক মেডিচিন হয়। এইটো ৱেষ্ট বেংগলত বনোৱা হয়। এইটো আপোনাৰ অৰ্ডাৰ কৰি পায়। এইটো আপোনালোকে সুধিব যে এইটো কেনেকৈ আনিম বা কেনেকৈ ইউজ কৰিম। এই বস্তুটো ভাতৰ লগত বা পানীৰ লগত মিহলাই খাব লাগে, কিন্তু গাখীৰ বা চাহ এইবিলাকৰ লগত খাব নোৱাৰিব। ময়ো আগতে বহুত নিচা কৰিছিলোঁ। আজি মই মুক্তি। আপোনালোকৰ জীৱন বচক, ঘৰ বচক, ঘৰত সুশান্তি আনক, এইটোৱে মই কামনা কৰোঁ। এই বস্তুটো হ'ল, এই মেডিচিনটোৰ নাম হ'ল এলকোবেল প্ৰেট। এইটো আপোনাৰ ক'ত বনায় এইটো আপোনালোকে দেখা পাই আছে। এইটো দেখা পাই আছে কিজানি গাইজ, ৱেষ্ট বেংগল। বেছি দাম নহয় দিয়ক। এই চাওক দাম কিমান লেখা আছে, দেখা পাই আছে স্ক্ৰীণত, দেখা পাইছে কিজানি 3600 ৰুপিজ। বেছি দাম নহয়, লাইফতকৈ কমে আছে। আপোনালোকে এতিয়াই অৰ্ডাৰ কৰক আৰু ঘৰত লৈ লওক। যিসকলে বিচাৰি আছে যে মই এইবিলাক এৰিম, নিচা এৰিম, গুটখা এৰিম, বিড়ি এৰিম, চিগাৰেট এৰিম, চব এৰিম, সেইসকলৰ কাৰণে কৈছোঁ, মই ভৰিত ধৰি কৈ আছোঁ, আপোনালোকে নিচা কৰা বাদ দিয়ক, ঘৰত সুশান্তি আনক। চাওক ইয়াতে কি ধৰণৰ নিচাৰ পৰা মুক্তি হয় ইয়াতে লিখা আছে। চাওক এইটো হ'ল মদ, চিগাৰেট, এইটো যে মানুহে ড্ৰাগছৰ লগত মিহলাই বেজি মাৰে, এইটো হ'ল গাঞ্জা, এইটো হ'ল ব্লাডটোত চুগাৰ, এইটো এটা নিচা বুলি কয়। এই চাওক ইমানকেইটাৰ পৰা মুক্তি পাব। আজিয়ে কল কৰক, মই ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম। আপোনালোকে কল কৰি নিজৰ ঘৰত আনি নিজে ভাল হওক।
জীৱন সুৰক্ষা ৰাখক, আনক বচাওক। থেংক ইউ ছ' মাছ। মোৰ কমেণ্টত কমেণ্ট কৰি জনাব যে এই প্ৰডাক্টটো মই যে আজি এডভাৰটাইজমেণ্ট কৰিলোঁ কেনেকুৱা লাগিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ। থেংক ইউ, টেক কেয়াৰ। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, মোৰ এইখিনিতে সমাপ্ত। আপোনালোকে ভাল হ'বলৈ হ'লে মোৰ কমেণ্ট ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, আপোনালোকে ফোন কৰি ঘৰত লৈ যাব পাৰিব। সকলোৰে কাৰণে সুবিধা, ডেলিভাৰী চাৰ্জ কৰিব। অ'কে, থেংক ইউ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ প্লিজ প্লিজ। থেংক ইউ ছ' মাছ।